নৃত্য প্ৰশিক্ষণ প্ৰদান কৰি বহু সমাদৰ আৰু চৰ্চিত হৈছে এজন কম বয়সীয়া যুৱক। পিছে কোন এই যুৱক? নৃত্য প্ৰশিক্ষণ প্ৰদান কৰি সমগ্ৰ তিনিচুকীয়া জিলাৰে এটা অতি পৰিচিত আৰু বহু চৰ্চিত নাম হৈ পৰিছে এজন যুৱক, যি সুদীৰ্ঘ 12টা বছৰে কেৱল নৃত্য কৰ্মশালাত নৃত্য প্ৰশিক্ষক হিচাপে সময় অতিবাহিত কৰি বৰ্তমান সকলোৰে বাবে হৈ পৰিছে এক চিনাকি নাম নয়নজ্যোতি খটুৱাল। ইতিমধ্যে তিনিচুকীয়াৰ প্ৰায় 22টা বিভিন্ন অঞ্চলত নৃত্য প্ৰশিক্ষণৰ দ্বাৰা বহু সুপ্ত প্ৰতিভাৰ সন্ধান কৰি সেই সুপ্ত প্ৰতিভাক বিকশিত কৰি যথেষ্ট সমাদৰ লাভ কৰিছে নৃত্য প্ৰশিক্ষক নয়নজ্যোতি খটুৱালে। বহু সুপ্ত প্ৰতিভাসম্পন্ন নৃত্য শিল্পীক বিভিন্ন মঞ্চ দিবলৈ সক্ষম হৈছে, যাৰ বাবে সমগ্ৰ জিলাখনত বৰ্তমান নৃত্যশিল্পী হিচাপে খুবেই জনপ্ৰিয় আৰু চৰ্চিত হৈছে এই কম বয়সীয়া নৃত্য প্ৰশিক্ষকগৰাকী। এই ক্ষেত্ৰত ক'বলগীয়া কি ক'ম মই, যে যিখিনি ল'ৰা ছোৱালী এতিয়া স্কুল বন্ধৰ সময়ছোৱাত ঘৰতে এনেই অতিবাহিত কৰি আছিল, সময় পাছ কৰিছিল, সেই ল'ৰাখিনিক কিবা এটা শিক্ষাৰ দিবাৰ উদ্দেশ্যৰে মানে এতিয়া আমাৰ স্কুলৰ শিক্ষাৰ লগতে আমি খেলা ধূলা নাচ গান এই সকলোখিনিত ফালৰ পৰা ল'ৰা ছোৱালীখিনিক আগুৱাই যাবৰ বাবে কিছুমান সৰু পদক্ষেপ হিচাপে আমি যেতিয়া নয়ন ভাইটিক লগ পালোঁ, নয়ন ভাইটিৰ লগত কথাটো পাতি যে ল'ৰা ছোৱালীখিনি এনেই থকাত যে কিবা এটা শিকক ল'ৰা জনাইছোঁ। আজি DY 365 আছাম টুডে আছাম নিউজ আছাম। আচলতে কি হয়, আজি মই যিহেতু কদগুৰি অঞ্চলত বুলিয়ে নহয়, আজি তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ 24খন গাঁৱতে মই নৃত্য প্ৰদৰ্শন কৰাৰ উপৰি শিকাই আহিছোঁ আৰু তেওঁলোকক যি আজি গাঁওসমূহত ছাত্ৰ ছাত্ৰীসকলৰ যি লুপ্ত প্ৰতিভা আছে, তেওঁলোকক সেই লুপ্ত প্ৰতিভাসমূহ আজি আগবঢ়াই নিবৰ বাবে মই আজি নৃত্য কৰ্মশালা আগবঢ়াই আহিছোঁ। আমাৰ এই কদগুৰি অঞ্চলতো আমাৰ এই কজঙা গাঁৱত আজি নৃত্য কৰ্মশালা চলাই আছোঁ। আজি 2008 চনৰ পৰা মই যিহেতু নাচ আৰম্ভ কৰিছিলোঁ, নৃত্য কৰ্মশালা চলাই আহিছিলোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আজিলৈকে কোনো প্ৰতিভাই তেওঁলোকৰ প্ৰতিভাসমূহ আজি বিকাশ কৰিব পৰা নাই, সেই বিকাশ কৰিব নোৱাৰা স্বত্তে তেওঁলোকে আগবাঢ়ি যাব পৰা নাই। আৰু মই আজি এই আমাৰ সংবাদ মাধ্যমৰ দ্বাৰা আজি গোটেই আমাৰ অসমবাসীকে জনাব বিচাৰিছোঁ যে আমাৰ আৰ্থিক দিশত একেবাৰে কম, সেইবাবে আমি বাহ্য মঞ্চলৈ আমি নিবলৈ আচলতে সুবিধা পোৱা নাই। যি ছাত্ৰ ছাত্ৰীসকলৰ যি লুপ্ত প্ৰতিভা আমি তেওঁলোকৰ মঞ্চ এখন দিবৰ কাৰণে সুবিধা দিব পৰা নাই। সেয়েহে আজি চৰকাৰকো অনুৰোধ জনাইছোঁ, আমাৰ তিনিচুকীয়া কদগুৰিত আমাৰ এখন নৃত্য স্কুল লাগে আৰু যি আজি গায়কেই হওক বা নৃত্য শিল্পীয়ে হওক, তেওঁলোকে আগবাঢ়িবৰ কাৰণে এখন মঞ্চ পাবৰ কাৰণে আজি কোনো তেনেকৈ সুবিধা নাপায় এই ভিতৰুৱা অঞ্চলৰ পৰা। সেয়েহে মই সকলো অসমবাসী আজি